নমস্কাৰ সকলোকে বাৰ বিয়াৰ ভিডিঅ' শেষেই হোৱা নাই আৰু এইটো হৈছে ৰিসেপশ্যনৰ ভিডিঅ' আৰু বাৰ বিয়া 3 দিনীয়া ৰিসেপশ্যন বিয়া জোৰোণ একদম এক্সট্ৰাকে হৈছিলে আৰু মোক সেইদিনাখনি পাৰ্টি মেকআপ কৰি দিছিলে ঋষিকা সাইকিয়া আৰু বহুত ধুনীয়াকৈ মেকআপ কৰিছে একদম মই যেনেকৈ বিচাৰিছিলোঁ তেনেকুৱাই হৈছে আপোনালোকে কেনেকুৱা দেখিছে মোৰ মেকআপটো ক'ব আৰু লগতে বাকো ইমান ধুনীয়া লাগিছিলে আৰু বাক মেকআপ কৰিছিলে মানে কইনাগৰাকীৰ কথা কৈছোঁ তেখেতক মেকআপ কৰিছিলে যোৰহাটৰ পৰা আহিছিলে প্ৰিয়ংকা বৰা জৈন তেখেতে বিৰাট ধুনীয়া মেকআপ কৰিছে মই বহুত ধুনীয়া দেখিছোঁ আৰু বাৰ গোটেইকেইটা লুকেই ভাল হৈছিলে জোৰোণ বিয়া ৰিসেপশ্যন মই সকলোকেইটা লুকেই ভাল দেখিছোঁ বা ভাগৰ আৰু সেইদিনাখনি যথেষ্ট মানুহ হৈছিলে কাৰণ সেইদিনা ৰিসেপশ্যন হয় কাৰণ জোৰোণ আৰু বিয়াত বৰ বিশেষ মানুহ মতা নাছিলে ৰিসেপশ্যনৰ দিনাখনি সকলোকে মাতিছিলে আৰু সেইকাৰণেও বহুত ভিডিঅ' কৰাও হোৱা নাই কাৰণ মানুহখিনিক বহুত দিনৰ পাছত চিনাকি মানুহ কিছুমানকো লগ পাইছোঁ আৰু কথা বতৰা বহুত পতা হৈছে সেইকাৰণে ফোনটো উলিয়াই বাৰে বাৰে ভিডিঅ' কৰি থকাও হোৱা নাই আপোনালোকক অকণমান ৰিসেপশ্যনৰ দিনাখনি কিনো আছিলে খোৱাৰ ডিছখিনি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু লগতে বাৰ বিয়া বুলি বহুত ফূৰ্তি কৰিলোঁ আৰু বহুত ভাল লাগিলে সেইকাৰণে মেমৰিজ হিচাপে ভিডিঅ' কৰি আপোনালোককো দেখুৱাইছোঁ মাজে মাজে ময়ো চাব পাৰিম আমাৰ ঘৰৰ সকলো মানুহে চাব পাৰিবৰ কাৰণে ইউটিউবত শ্বেয়াৰ কৰি দিছোঁ আৰু এয়া চাওক ষ্টাৰ্টাৰো বহুত কিবি আছিলে সেইদিনাখনিও বেলেগ আছিলে কাৰণ প্ৰত্যেক দিনাখনিয়ে বেলেগ কৰিছিলে আৰু সেইদিনাখনি মানুহ বহুত হোৱাৰ কাৰণে মানে সেই অকণমান সোনকালেই আমি গৈ পিনি এইবিলাক ভিডিঅ' কৰি ৰাখিছোঁ কাৰণ বেছি মানুহ হ'লে ঠেলা হেঁচাৰ মাজত এইবোৰ ভিডিঅ' কৰিবও ভাল নালাগে আৰু চুইট ডিষ্টত আছিলে আপোনাৰ এয়া কিবা জেলেবি আছিলে আৰু লগতে গাজৰ হালোৱা এনেকৈ আছিলে চিম্পলেই হয় কিন্তু গোটেইখিনি ভাল হৈছিলে আইটেমখিনি আৰু এয়া ভিণ্ডক চিনি পাইছেনে বাৰু মোৰ আগৰ ভিডিঅ'ত ওলাইছে এয়া বা আৰু ভিণ্ডৰো বিয়া আহি আছে আপোনালোকক সেয়াও মই দেখুৱাম সেয়া মাৰ্চত হ'ব নেক্সট ইয়েৰ আৰু এক চিনি পাইছেনে বাগৰাকী প্ৰীতি ভূঞা ইউটিউবাৰ লণ্ডনত থাকে যে তেখেতক লগ পালোঁ বিয়াত বিৰাট ভাল লাগিলে বহুত চিম্পল হয় আৰু বাক লগ পাই বিৰাট ভাল লাগিলে মোৰ আৰু এয়া ঘৰৰ মানুহ দেই সকলোবিলাক আৰু সেইদিনাখনি বাটো যথেষ্ট ব্যস্ত আছিলে ৰিসেপশ্যনৰ দিনাখনি সেইকাৰণেও মই বৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মোকো বহুতেই চিনি পায় ঘৰৰ আৰু লগতে ঘৰৰ মানুহখিনিও কিছুমানক বহুত বছৰ পাছত লগ পোৱা লিখিয়াও হৈছে বাৰ বিয়াত আহিছে আজিকালিতো তেনেকৈ লগ পোৱা হয় বিয়া সকাম তেনেকুৱাবিলাক মানে অনুষ্ঠানতহে লগ পোৱা যায় সেইকাৰণে বৰ বিশেষ ভিডিঅ' মই সেইদিনাখনি নকৰিলোঁ বাকী বাৰ বিয়াৰ ভিডিঅ'টো মই ইয়াতে এড কৰি দিছোঁ আৰু এয়া হৈছে বাৰ বিয়াৰ দিনাৰ ভিডিঅ' 10 ডিচেম্বৰ আৰু বাৰ লগৰ হয় ইয়াৰ মৃগাশ্ৰী বা কৃষ্ণ উদরে বন্ধু আছে আশীৰ্বাদ দিব লাগিব না আপোনালোকে ভাল বোলে নমুনা আইনা পখন্দ হেৰি কৰি মাইকনি যেন আপোনাৰ আপুনি ব্যক্ত কৰি জীৱক পৰিত্ৰাণ আমাৰ এই অংকুৰণে আকাংক্ষাক আজি নিবলৈ আহিছে কাৰোবাৰ ভণ্টি কাৰোবাৰ বাইদেউ কাৰোবাৰ লগৰ গোটেইখিনি আহি পিনি ইয়াতে তেওঁলোকক কিনি অকণমান ফূৰ্তি কৰিলে আমাৰ দায় দুখ নধৰিব একো আপোনালোকেও একো বেয়া পোৱাটো নাপাব সেইটো কাৰণে কৃষ্ণ খুঁটিতে পড়ি
আৰু আপোনালোকে দেখিলেই দৰা আগচিলোঁ আৰু এইখিনিয়ে ফূৰ্তি কৰা হয় বিয়া এখনত খুব ভাল লাগিলে আৰু আপোনালোকে ইয়াৰ ভিডিঅ'টো চাই গ'লে লাষ্টলৈকে আৰু জমনি জমনি কিছুমান ভিডিঅ' ক্লিপছ আছে ভিডিঅ'টো একেবাৰে লাষ্টলৈকে চাই যাওক আন্টি ক'লে হ'ল অলপ পইচাটো কম হ'ল বহুত কম হ'ল লৰাই দিব নেকি সৰহকৈ দিবতো লাগিছিলে দিব নেকি আৰু দৰা আহি কলতলত ৰ'লহি আপোনালোকেতো দেখিছে আৰু এয়া বৰ্তাই মানে জোৱায়েকক আদৰিবলৈ আহিছে প্ৰথমতে দেউতাকে আদৰে আমাৰ ফালে এনেকৈ আৰু বহুত মানে সেই নিয়মখিনি ভাল লাগে মোৰ ভাগৰ সেইকাৰণেও ভিডিঅ' কৰি ৰাখিছোঁ আৰু অকণমান চব জেগাতে বেলেগ বেলেগ ধৰণৰ নিয়ম হয় আৰু এনেকৈ ইয়াত বহুৱাই পিনিহে নিয়মখিনি কৰিছে মোৰ বিয়াত আকৌ এনেকৈ কৰা নাছিলে বাৰু বাকী এয়া মোৰ দেউতাই এতিয়া মানে জোৱায়েকক ভতিজা জোৱায়েকক আদৰিবলৈ লৈছে আৰু এটা আমি ৰিং দিছিলোঁ গ'ল্ডৰ ভিন্দক আৰু সেইটো পিন্ধাই দিছে তাতে সমাজৰ মাজত এইখিনিয়ে আদৰা নিয়ম অলপ মই ভিডিঅ' কৰি ৰাখিলোঁ আৰু এয়া ভিন্দক ভিতৰলৈ লৈ অহা হৈছে দৰা আহি পালেহি কেনেকুৱা লাগিছে ফিলিংছটো এতিয়া কেনেকুৱা লাগিছে কোন বৰ্ত কেনেকুৱা লাগিছে নাই এতিয়া সুধিছো আহি পালেহি এতিয়া মনটো কেনেকুৱা লাগিছে আপোনালোকে যেতিয়া এতিয়ালৈকে কষ্ট পোৱা দায়িত্বটো আমাৰ সেইকাৰণে আপোনালোকে কওক যে আপোনালোকৰ ছোৱালী লাগে যদি কোনজনী হয় লৈ যাওক ধুনীয়াকে আমাক আমি এতিয়া কইনা খুজিবলৈ আহিলে আমাৰ পুৰণা আৰু দাইটোক নধৰিব গোটেইখিনি আমি অকণমান ফূৰ্তি কৰিলোঁ দাইটোক নধৰিব এইটো মেইন কথা সকলোৱে মিলি জুলি থাকিব
বাৰ বিয়া বুলি বিয়া শেষ হৈ গ'ল আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰিছোঁ আৰু লগতে যুগ্ম জীৱন বাৰ সুখৰ হওক তাকে বিচাৰিছোঁ আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পালে প্লিজ কমেণ্ট এটা কৰিলে মই ভাল পাম লগতে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ইমানেই আছিলে ভিডিঅ' বাই বাই লাভ ইউ অল